নিশ্চিত এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মধ্য সৰুক্ষেত্ৰী মিনি PHC স্বাস্থ্য কেন্দ্ৰত আৰু এই স্বাস্থ্য কেন্দ্ৰখন বিগত 2003 চনতে উন্মোচন কৰিছিল যদিও তাৰে পিছতে সুচাৰুৰূপে চিকিৎসা প্ৰদান হৈ আহিছিল আৰু এই অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজে চিকিৎসা সেৱা লাভ কৰিছিল। কিন্তু অতি আচৰিত বিষয় ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এতিয়া এই চিকিৎসালয়খনত খেতি আৰু গৰুৰ চৰণীয়া পথাৰ হৈ পৰিছে। ইপিনে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা লাখ লাখ টকাৰ সা সম্পত্তি বিনষ্ট হোৱাৰ পথত। আৰু এই মুহূৰ্তত মই জানিবলৈ বিচাৰিম ইয়াৰে স্থানীয় ৰাইজৰ পৰা সবিশেষ। কি ক'ব, এই চিকিৎসালয়খন বিগত সময়ত চিকিৎসা প্ৰদান হৈ আছিল কিন্তু এতিয়া আচৰিতভাৱে বন্ধ হৈ থাকিলে। 2003 চনতে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী প্ৰয়াত ভূমিধৰ বৰ্মন ডাঙৰীয়াই এইটো উন্মোচন কৰিছিল আৰু তেতিয়াৰ পৰা সুন্দৰভাৱে চলি আছিল। ইয়াৰ ঘৰ, ইয়াৰ ৱাল, ইয়াৰ পানী যোগান গোটেইবিলাক চৰকাৰীভাৱেই কৰা হৈছিল আৰু ৰাইজে বহুত টকা খৰচ কৰি পেলাই ইয়াত 9 বিঘা মাটি সেই স্বাস্থ্যকেন্দ্ৰত দানো কৰিছিল আৰু কিছুমানে এই ৰাস্তাটোৰ কাৰণে ইয়াৰ অঞ্চলৰ স্থানীয় ৰাইজে বাটৰ কাৰণে ৰাস্তাটোৰ মানে দানো দিছিলে। আমি তেওঁলোকক 4th গ্ৰেডৰ চাকৰি দিয়াৰ কাৰণে ৰাইজক আমাক অনুৰোধো কৰিছিল, আমি চৰকাৰক যোগাযোগো কৰিছিলোঁ, কাগজ পত্ৰ গোটেইবিলাক দিয়া হৈছিলে আৰু কণ্টিনিউ 14 বছৰ ধৰি ইয়াৰ ডাক্তৰ, ঔষধ, নাৰ্ছ এইবিলাক গোটেই চলিছিল। কিন্তু হঠাৎ 14 বছৰ পিছত এইটো বন্ধ হৈ গ'ল। কিয় বন্ধ হৈ গ'ল আমি ৰাইজে বিভ্ৰান্ত পৰিছোঁ, আমি নাজানো। 23খন গাঁৱৰ মানুহ ইয়াত লগ হৈছিলে, বহুত মানুহ ইয়াত মানে বেমাৰী আহি পেলাই ইয়াত চিকিৎসা লৈছিলে, কিন্তু হঠাৎ বন্ধ হৈ যোৱাৰ কাৰণে আমি ৰাইজে আচৰিত হৈছোঁ। আৰু এই ক্ষেত্ৰত আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব ডাঙৰীয়াক আমি এইটো যোগাযোগো কৰিছিলোঁ, তেওঁক কাগজ পত্ৰও দিছিলোঁ। আমি ভাবিছিলোঁ বৰ আশাৰে বাট চাই আছিলোঁ যে যিহেতু এটা আমূল পৰিৱৰ্তন কৰিব বিচাৰে স্বাস্থ্য ক্ষেত্ৰত, নিশ্চয় মধ্য সৰুক্ষেত্ৰী মিনি PHC এটা আমূল পৰিৱৰ্তন চৰকাৰী মানে দৃষ্টিগোচৰ হ'ব, কিন্তু আজিলৈকে দৃষ্টিগোচৰ নোহোৱাত আমি ৰাইজে হতাশাত ভুগিছোঁ। পুনৰ আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ ৰাখিছোঁ যাতে এই মিনি স্বাস্থ্যকেন্দ্ৰটো অনতিপলমে চৰকাৰীকৰণ কৰি ইয়াৰ জৰিয়তে এই অঞ্চলৰ ৰাইজত যাতে স্বাস্থ্যৰ কাৰণে আমূল পৰিৱৰ্তন আনিব পাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক আমি ৰাইজৰ তৰফৰ পৰা কাটৰ অনুৰোধ জনাইছোঁ। হয়, এই মুহূৰ্তত এই চিকিৎসালয়খনৰ বিশেষ যিবিলাক পথসমূহ আছে, অৰ্থাৎ পথসমূহত বিভিন্নজনে আপোনাৰ বাউণ্ডাৰী ৱাল মাৰি দিছে আৰু বাঁহৰ বেৰেৰে পথ বন্ধ কৰি ৰাখিছে। এই মুহূৰ্তত মই আন এজন লোকলৈ যাব বিচাৰিম, ৰাইজৰ সভাপতি। কি কাৰণত এইবিলাক ৰাস্তাবিলাক বন্ধ কৰি দিয়া হৈছে? ৰাস্তাবিলাক মানে আমাৰ ধৰক 2-3জন ব্যক্তিক আমি ইয়াত চোৱা চিতা কৰাৰ কাৰণে দায়িত্ব দি ৰাইজৰ ফালৰ পৰা ক'লোঁ যে চাকৰি যদি হয় 4th গ্ৰেডৰ আমি ৰাইজে তোমালোকক চাকৰি লোৱাত সহায় কৰি দিম, আমি লিখি দিব লাগে লিখি দিম, আমি কৈ দিব লাগে কৈ দিম। এই গোটেইখিনি আশা কৰি তেওঁলোকে মাটি দান দিছিল ৰাস্তাটোৰ বাবে, আৰু সেই ৰাস্তাটোৰ বাবে দান কৰা মাটিখিনি যেতিয়া PHCখন বা চিকিৎসালয়খন হোৱাৰ পথত নাই তেতিয়া তেওঁলোকে সেই মাটিবিলাক আকৌ দখল কৰিছে। মানে যিসকল ব্যক্তিয়ে ইয়াত মাটি দান কৰিছিল আৰু তেওঁসকলে বৰ্তমান ইয়াত খেতি বাতি কৰি আছে আৰু পথবিলাক বন্ধ কৰি দিয়া হৈছে। খেতি বাতি কৰা এইটো আমাৰ বৰ্তমান যিজন ব্যক্তিক এটা দায়িত্ব দিছিলোঁ তেওঁৱে খেতি কৰি আছে, আমাৰ ৰাইজৰ পৰা তেওঁ অনুমতিও লয়, এইবাৰ কিন্তু লোৱা নাই। সেইকাৰণে আমি এইবাৰ বেদখল হোৱা বুলি লৈছোঁ। আৰু আনহাতে কথা এটা হৈছে, এই আমাৰ যিবিলাক মানুহে মাটি দান কৰিছিল ৰাস্তাত, তেওঁলোকক চাকৰি দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো হাত নাই, কিন্তু আমি তেওঁলোকক সহায় কৰি দিম বুলি কৈছিলোঁ। আমি কৈ দিম, চৰকাৰক কম, মিনিষ্টাৰক কৈ দিম, আমি লিখি দিম, এনেধৰণৰ আশ্বাসহে আছিল। কিন্তু সেই আশ্বাসৰ ওপৰত ভিত্তি কৰি তেওঁলোকে আজি মোটামুটিকৈ বহু বছৰ ৰখি বিৰক্ত হৈ এতিয়া ৰাস্তাটো বন্ধ কৰি নিদিলে মিনি PHCখন নহয় এনে বুলি ভাবি তেওঁলোকে বন্ধ কৰিছে। এতিয়া এই PHCখন ধ্বংস হোৱাৰ মূল পথত অগ্ৰগতি কৰিছে নেকি? ধ্বংস মোটামুটি হৈয়ে আহি আছে, কাৰণ ইয়াত ইমান চৰকাৰীভাৱে বস্তু অহাৰ পিছতো এওঁলোকক জইণ্ট ডিৰেক্টৰক আমি গৈ ক'লোঁ যে আপোনালোকৰ বস্তুবিলাক কি কৰিব, এনেকৈ যদি এইখন বন্ধ হৈ থাকে এই গোটেই বস্তুবিলাক ধ্বংস হৈ যাব। তেতিয়া জইণ্ট ডিৰেক্টৰে কৈছে আমাৰ চাব চেণ্টাৰ এটা আছে নহয়, তাত তেওঁলোকৰ দায়িত্বত থাকিব। এতিয়া চাব চেণ্টাৰৰ মানুহখিনিও ইয়াত আহিব নোৱাৰা হৈছে, সেইবাবে আমি স্থানীয়ভাৱে ৰাইজৰ ফালৰ পৰা এটা গৃহ দিয়া হৈছে, তেওঁলোকে তাত চলাই আছে স্বাস্থ্যকেন্দ্ৰ চাব চেণ্টাৰ। হয়, নিশ্চয়কৈ বৰ আচৰিত আৰু দুখজনক কথা। ইয়াৰ সৰুক্ষেত্ৰী সমাজৰ ৰাইজে বিভিন্ন সময়ত মন্ত্ৰী, বিধায়ক তথা স্বাস্থ্য বিভাগক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে। আৰু মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ,
এইখনে সেই ফলক আছিল যিজন পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনে উন্মোচন কৰিছিল 12/7/2003 তাৰিখ শনিবাৰে অসমৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰী মাননীয় ডক্টৰ ভূমিধৰ বৰ্মন দেৱে মধ্য সৰুক্ষেত্ৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বেলবাৰীত শুভ উদ্বোধন কৰিছিল আৰু এতিয়া এই চিকিৎসালয়খন কদমৰ্যাদাৰ পৰিৱেশত আছে। আমিও বিচাৰোঁ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী উচিত পদক্ষেপ লওক আৰু এই অঞ্চলৰ ৰাইজক স্বাস্থ্যৰ সেৱা আগবঢ়াৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰক।